Hey guys, welcome to my YouTube channel. মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আহিছো আকৌ এটা ৰেচিপিৰ সৈতে। ৰেচিপিটো ঝটপট বনোৱা হয় যেতিয়া মোৰ এলাহ লাগে বা একো বনাবলৈ ইচ্ছা নাযায় বা ভাল খাবলৈ মন যায় তেতিয়া মই এই ধৰণে এনেদৰে এই ৰেচিপিটো বনাও। এইটো মাছ আৰু সৰিয়হৰ ৰেচিপি ঝটপট হৈ যায়, বেছি সময়ও নালাগে আৰু খাবলৈও বহুত সোৱাদ লগা হয়। বলক তেনেহলে ৰেচিপিটো ষ্টাৰ্ট কৰো। দেখি গমে পাইছে যে খাবলৈ কিমান সোৱাদ লগা হ'ব। ৰেচিপিটো বনাবলৈ মই 8-10 ফুটামান নেহু লৈ লৈছোঁ আৰু এটা কেঁচা জলকীয়া লৈছোঁ। জলকীয়াটো আপোনালোকে সোৱাদ অনুসৰি ল'ব, যদি বেছি খাই বেছি দিব। মই আমাৰ কম খাই সৰু বাচ্চা আছে সেইটো কাৰণে মই এটাই দি দিছোঁ আৰু দি দিম 1 ইঞ্চি আদাৰ টুকুৰা আৰু লগতে মান ধনিয়া। আৰু এইখিনি আমি পানী দি 10-15 মিনিট ভিজিবলৈ এৰি দিম আৰু এইফালে এইখিনি ভিজি যায় মানে মই কেৰাহীখন গৰম হ'বলৈ দিম আৰু এইফালে মাছটো মেৰিনেশ্যন কৰি লৈ ৰাখিছোঁ হালধি আৰু নিমখ দি। আৰু কেৰাহীখন গৰম হোৱাৰ পিছতে আমি 2 চামুচ সৰিয়হৰ তেল দি দিছোঁ আৰু মাছখিনি এনেদৰে এপিচ এপিচকৈ দি আমি ভালদৰে ফ্ৰাই কৰি ল'ম আৰু মাছখিনি অলপ কাঢ়া হোৱাকৈ ভাজি ল'ম, তেতিয়াহ'লে খাবলৈ ভাল পাওঁ। যদি আপোনালোকে কাঢ়াকৈ ভাজি ভাল নাপায় তেনেকৈ মানে কোমলকৈ ভাজি ল'ব পাৰে, সেইটো নিজৰ লগত কথা। আৰু এনেদৰে মাছখিনি ভাজি হোৱাৰ পিছত আমি বাকীখিনিও মাছ ভাজি ল'ম। ভাজি হোৱাৰ পিছতে মই যিটো সৰিয়হ ভিজাই থৈছিলোঁ সেইখিনি পেষ্ট কৰি ল'ম মিক্সিত আৰু এফালে 1 চামুচ ধনিয়া গুড়ি মিক্স কৰি দিম। আৰু যদি আপোনালোকৰ তাত গোটা ধনিয়া আছে তেনেহ'লে একেলগে পিচি ল'ব পাৰে। মই এনেদৰে খুন্দি থোৱা আছিলে ঘৰতে, এনেদৰে লাষ্টত মিক্স কৰি দিছোঁ। মোৰ দৰে এনেদৰে মিক্স কৰি ল'ব পাৰে। ধনিয়া গুড়িটো আপোনালোকে স্কিপ নকৰিব। আৰু মই এইফালে এই কেৰাহীখনত মই আৰু বেলেগকৈ তেল দিয়া নাই, এটা শুকান জলকীয়া দি দিছোঁ আৰু শুকান জলকীয়াখিনি দি মই এয়া পেষ্টটো এনেদৰে দি দিম। পেষ্টটো দি ভালদৰে লৰাই তেল ওলোৱালৈ ভাজিম আৰু পেষ্টটো 1-2 মিনিট ভাজিব লাগিব, তেতিয়া ভালদৰে হৈ যায় আৰু ছাইডৰ পৰা তেল বিৰিঙি উঠে। আৰু যেতিয়া তেল বিৰিঙি ভাজি হোৱাৰ পিছত আমি আধা চামুচ হালধি গুড়ি আৰু ৰঙা জলকীয়া গুড়ি, এইটো জলকীয়া নোহোৱা গুড়িটো দিছোঁ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ যিটো সেইটো দি দিছোঁ। আৰু মোৰ তাত দৈ আছিলে সেইকাৰণে দৈ দি দিছোঁ। যদি আপোনালোকৰ তাত আছে তেনেহ'লে দিব আৰু নহ'লেও কোনো কথা নাই। আৰু যদি আছে বিলাহী দিব পাৰে মিক্সিত পেষ্ট কৰি। আৰু দৈটো দিওঁতে চাব যাতে গেছৰ ফ্লেমটো কমি থাকে, নহ'লে দৈটো ফাটি যায়। আৰু এইফালে মই যিটো বাচনত দৈ লৈছিলোঁ সেইটোৰে মই অলপমান পানী দি দিছোঁ। আপোনাৰ চাই ল'ব কিমান দিব লাগে। মই বেছি পনীয়া নকৰোঁ সেইকাৰণে মই অলপ পানী দি দিছোঁ আৰু ভালদৰে এইখিনি বইল আহিবলৈ দি দিম আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু লগতে জিৰা জালুকৰ গুড়ি অলপো দি দিছোঁ। জিৰা জালুকৰ গুড়িখিনি দিয়াৰ পিছতে ভালদৰে বইল হ'বলৈ দিম আৰু বইল অহাৰ পিছতে মই মাছখিনি এপিচ এপিচকৈ দি দিছোঁ। মাছখিনি দিয়াৰ পিছত মই এনেদৰে 5 মিনিট উতল আহিবলৈ দিছোঁ আৰু ভালদৰে উতলি যোৱাৰ পিছতে মানে যিটো গ্ৰেভিটো হৈ যোৱাৰ পিছত মই ইয়াতে দি দিম আধা চামুচ গৰম মছলা গুড়ি আৰু একদম শেষত দি দিব। গৰম মছলা গুড়িখিনি দি অলপ টাইম ৰাখি আমি গেছটো অফ কৰি দিম। আৰু এই ৰেচিপিটো ঝটপট হয়, খাবলৈ বহুত সোৱাদ লগা। মই এইখিনিতে ৰাখিছোঁ গ্ৰেভি, আৰু আপোনালোকে যদি বিচাৰে ইয়াতকৈ অলপ পানী এড কৰি দিব পাৰে। মই এইখিনিয়ে ৰাখিম আৰু এইখিনিতে খাব ভাল হয়, বেছি হ'লে ভাল নালাগে খাব। আৰু এয়া মাছৰ আঞ্জা আমাৰ হৈ গ'ল। খাবলৈ বহুত সোৱাদ লগা হৈছে। আপোনালোকে এবাৰ প্লিজ বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে ৰেচিপিটো। আৰু লগ পাম নেক্সট এটা ৰেচিপিৰ সৈতে। আজিলৈ ৰাখিছোঁ। আৰু এই আঞ্জাখন গৰম গৰম ভাতৰ লগত খাবলৈ বহুত ভাল লাগে। আপোনালোকে এবাৰ বনাই চাব আৰু লগ পাম নেক্সট এটা ৰেচিপিৰ সৈতে। আজিলৈ ৰাখিছোঁ।